হেল্ল' গাইজ, আপোনালোকৰ কাৰণত আজি ভাল এটা ভিডিঅ' লৈ আহিলোঁ যে সেইটো শ্বিলঙৰ অন্তৰ্গত চেৰাপুঞ্জী ঠাই, বহুত দেখিব লগা ঠাই। আমি নিজে গৈছিলোঁ, যাই কিনে তাত চাই কিনে ভিডিঅ' কৰি লৈ আহিছোঁ আপোনালোকক দেখাবৰ কাৰণত। জেগাখিনি বহুত ধুনীয়া, চাৰিও ছাইডত তাৰমানে কি পাহাৰ, মাজত দ আৰু এনেকুৱা তাৰমানে গৰম দিন গ'লে আপুনি ঠাণ্ডাৰ ফিলটো আহি যায় তাত। আৰু এই চাক তাৰমানে হেৰি আহিছে গ্ৰীষ্মকালৰ নিচিনা, যিটো কুঁৱেৰ পৰি এনেকুৱা কুঁৱেৰ আগুৰি ধৰিছে পাহাৰখন। আৰু তাত তাৰমানে ঝৰ্ণাৰ পানী আহে, ঝৰ্ণাৰ পানী আহি কিনে সেইখিনি কুঁৱেৰ পৰা নিচিনা হৈছে। আৰু ইয়াত গ'লে আপোনালোকে গ'লে বহুত ভাল লগা জেগা, ভাল লাগিব। আমিও গৈছিলোঁ আৰু তাত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে সেইখিনি চাবলৈ। জেগাখিনি বহুত ভাল আৰু চাৰো ছাইডত আপোনালোকে গাড়ী থোৱাৰ কাৰণেতো বহুত ভাল জেগা আছে। আপোনালোকক দেখাই আছোঁ মই যে ৰাস্তাৰ সেইবিলাক ৰাস্তাৰ কাষতে আপুনি গাড়ী চাড়ী থ'ব পাৰিব, সেইবিলাক ৰাস্তাৰ কাষতে গাড়ী চাড়ী থ'ব পাৰিব। আৰু আপোনাৰ থৈ কিনে এইটো জোৰাণী ঘৰৰ পৰা আপোনালোকে চাব পাৰিব। তাৰমানে বহুত দূৰতো কিছুমানৰ তাৰমানে পৰি যোৱাৰ সন্দেহ আছে, সেইকাৰণত জোৰাণী ঘৰ দিছে, ইয়াৰ পৰা চাব লাগিব। আপোনালোকে কিছুমান তাৰমানে বাহিৰৰ পৰাও চায়, আমি যেন ভিতৰৰ পৰাই চাইছোঁ। বহুত ভাল লগা জেগা, আপোনালোকে গ'লে বহুত ভাল লাগিব। এইটো ঠাই হ'ল চেৰাপুঞ্জী তাৰমানে পাৰ্ক বুলি কয়। এইটো চেৰাপুঞ্জী পাৰ্ক, ৰাস্তাৰ কাষেৰে হেৰি এইটো ছাইডত এই যে আমিও চাই আছোঁ। আমাৰ লগৰ এই বহুত দূৰৰ পৰা মানুহ আছে, এইবিলাকো চাই আছে। এই চাৰো ছাইডত পাহাৰ, মাজত দ আৰু এই যে ঝৰ্ণাৰ পানীৰ কুঁৱেৰে নিচিনা হৈ আছে, এনেকুৱা ৰাতিপুৱা কিন্তু সেইটো